হৈছে 26 জানুৱাৰীৰ দিনাখনি ৰাতিপুৱাৰ ভিডিঅ'। আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ নহয় যে আমাৰ প্ৰগ্ৰেম আছিলে আৰু আমাক 7টা বজাত পাবলৈ কৈছিলে আৰু এয়া দেখিছেনে বাটতে বৰষুণে পালে যাব পৰা নাই আৰু আমি সকলোবোৰ ৰখি আছোঁ প্ৰগ্ৰেমলৈ অহা আৰু বেলেগ মানুহখিনি ৰখি আছে। 8:30 মানে বাজিলে বৰষুণ এৰালে, এয়া এৰিলত আহিলোঁ। তাৰপাছত এয়া গেটত চেক কৰি আমাক সোমাবলৈ দিলে। ভিতৰত সোমাই দেখিছেনে গোটেই ফিল্ডখন বোকা আৰু উপায় নাই আৰু এনেকৈ বোকাতেই নাচিব লাগিব। অলপো জেগা নাই বোকা নথকাকৈ। আৰু আমাৰ সন্মানীয় মানৱ ডেকা ছাৰো আহিছিলে আৰু একো নাই বোকাতেই নাচিলোঁ আৰু ছাৰৰ আগত নাচিবলৈ পাই ভাল লাগিলে মনটো। আৰু এয়া নাচি আহি দেখিছেনে, নাচি আহি আমাৰ এয়া ভৰি অৱস্থা নাই গোটেই বোকাত আৰু নাচোঁতে বহুতবাৰ পিছলো খাইছোঁ দেই। তাৰপাছতে এয়া একদম পানী লাগি গ'লগৈ ঠাণ্ডাৰ কোবত। নাচি আজৰি হোৱালে প্ৰায় 10টা 10:30 বাজিলে আৰু আমি নৰলোঁ আৰু প্ৰগ্ৰেম চাবলৈ। ইমান গাটো বেয়া লাগিছে। তাৰপিছতে পাকেট লাঞ্চ লৈ আৰু এতিয়া ৰুমলৈ যাওঁ। আজিলৈ ইমানেই, বাই।